ফাইনেলি 10,000 টকা চেক পাই গ'ল। হেল্ল' গাইজ, গুড মৰ্ণিং। চ' ৰাতিপুৱা ওলাই আহি দেখিলোঁ যে আমাৰ ঘৰতে বৰমা খুৰী মা চব ৰেডি হৈছে 10,000 টকা চেক আনিবলৈ। আৰু লগতে মোৰ 10 টকীয়া ভাগিনটো ওলাই গৈছে তাৰ চেকখন ল'বলৈ কাৰণে। আৰু চবেই যিহেতু পইচা পাবই, চ' ময়ো 2 টকা পোৱাৰ আশাৰে আহি গ'লোঁ দোকানলৈ। আৰু আজি গোটেই নগাঁওখন টেম্পুৱে ভৰি আছে গাইজ। চ' চাৰিও ছাইডৰ পৰা গোটৰ মানুহবিলাক আহি আছে মিটিঙৰ কাৰণে, যিহেতু আজি মামা আহিব আৰু চবৰে হাতে হাতে 10,000 টকীয়া চেক দিব। আৰু এইফালে ময়ো আহি দোকান পাই গ'লোহি আৰু ইয়াত দোকানৰ ওচৰৰ পৰাও বৌহঁত গৈছে মিটিঙত। চ' ময়ো 2 এটা কাম চাম কৰি এতিয়া দুপৰীয়া হ'ল, ভাত খাবলৈ আহিলোঁ। আজি ভাত নাপাই পেলাই ৰুটিকে খাম বুলি ভাবিলোঁ আৰু এয়া আইতা দুগৰাকীয়ে ধুনীয়াকৈ গৰম গৰম ৰুটি বনাই দিলে খাবৰ কাৰণে। চ' ময়ো এতিয়া ধুনীয়াকৈ খাই বৈ ল'লোঁ। আকৌ সন্ধিয়া 2জন ভাইটি আহিছিলে, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ে। চ' সিহঁতৰ ইছানোদয় এপ্লাই কৰিবলগীয়া আছিলে, সেইটো কৰি ল'লোঁ। কৰি মেলি লৈ এতিয়া দোকান বন্ধ কৰিব লৈছোঁ। আৰু আজি দোকানত ফটো বনাওঁতে গোটেই দোকান লেতেৰা হৈ আছে। আৰু গোটেই দিনটো অপেক্ষাৰ পিছত মাৰ হাতত আমাৰ ঘৰলৈ এখন 10,000 টকীয়া চেক আহিল। চ' তাকেই লৈ আজি শান্তি মনেৰে শুই যাওঁ। আজিলৈ আহিছোঁ গাইজ, বাই বাই।